ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় বহুপদৰ বিষয়ে পঢ়িম। বহুপদৰ বিষয়ে তোমালোকে ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীটো পঢ়ি আহিছা। ষষ্ঠ শ্ৰেণীত কমকৈ আছিলে, সপ্তম আৰু অষ্টম শ্ৰেণীত আমাক ভালদৰে বহুপদৰ বিষয়ে কোৱা হৈছে। আৰু নৱম শ্ৰেণীটো বহুপদৰ বিষয়ে আগতে আমি যিখিনি পঢ়ি আহিছোঁ তেনেদৰে কৰিব লাগিব বা পঢ়িব লাগিব, আৰু দুটা তিনিটা কথা হয়তো বেছি দিছে, সেইকেইটা আমি জানিব লাগিব। এতিয়া বহুপদ জনাৰ আগতে অলপ আগলৈ মই ঘূৰি যাব বিচাৰিছোঁ যে বহুপদটো আহে ক'ৰ পৰা। এতিয়া বহুপদ মানেনো কি সেইটো জানিবলৈ আমি অলপ আগলৈ ঘূৰি যাওঁ। সপ্তম অষ্টম শ্ৰেণীলৈ আমি ঘূৰি যাওঁচোন, যে বহুপদনো ক'ৰ পৰা আহে। আচলতে বহুপদ আহে বীজগণিতীয় ৰাশিৰ পৰা। এতিয়া বীজগণিতীয় ৰাশি মানে কি আছিলে, আমাক কৈছিলে যে চলক আৰু সংখ্যাৰে গঠিত ৰাশিসমূহক বীজগণিতীয় ৰাশি বোলে, বা গণিতীয় ৰাশিসমূহকো আমি ক'ব পাৰোঁ। এতিয়া চলক আৰু সংখ্যা, চলকনো কি? এতিয়া চলক মানে হৈছে যিবোৰ আমি এলফাবেট বা ইংৰাজী বৰ্ণ ব্যৱহাৰ কৰোঁ কোনো গণিতীয় ৰাশি লিখিবলৈ, সেইবোৰকে কয় চলক। আৰু সংখ্যাটো আমি জানোৱে, যিবোৰ নাম্বাৰ থাকে, সংখ্যা থাকে, আমি পঢ়ি আহিছোঁ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা। সেই সংখ্যাবোৰ লগ হৈ যেতিয়া কিবা গণিতীয় ৰাশি আমাক দিয়ে তাকে আমি কওঁ বীজগণিতীয় ৰাশি। এতিয়া উদাহৰণ এটা আমি চাওঁচোন, যেনে ধৰিলোঁ x+2, এইটো এটা হৈ গ'ল বীজগণিতীয় ৰাশি। বা আমি যদি ধৰোঁ যে 5x², এইটো এটা বীজগণিতীয় ৰাশি। বা অকল যদি ধৰোঁ 5, এইটো হ'ব পাৰে। বা y² + x, এইটো হ'ব পাৰে। নাইবা x² + 5 এইবোৰ হ'ব পাৰে ইত্যাদি। এইবোৰকে আমি কওঁ বীজগণিতীয় ৰাশি। আৰু ইয়াতে আমাৰ সোমাই আছে বহুপদ, চলক, সকলোখিনি আমি এতিয়া ভালদৰে আলোচনা কৰিম। এতিয়া আমি আহোঁ চলক আৰু ধ্ৰুৱক পদ কি। ইয়াতে যদি মই দেখুৱাবলৈ যাওঁ, এই যিবোৰ আমি লেটাৰ লৈছোঁ, ইংলিছ লেটাৰ, সেইবোৰকে কয় চলক। আৰু যিবোৰ সংখ্যা অকলে থাকি গৈছে সেইবোৰকে কয় ধ্ৰুৱক পদ। যিকোনো বাস্তৱ মান ল'ব পৰা এটা চিহ্নৰে সূচিত কৰা পদক চলক বোলে। তাৰমানে ইয়াত যে আছে x, y, এইবোৰে কি হয়, যিকোনো বাস্তৱ মান ল'ব পাৰে। আৰু আমি যিকোনো মান যদি ইয়াত বহুৱাই দিওঁ তেতিয়া আমি কিবা এটা উত্তৰ পাওঁ, সেইবোৰকে কয় চলক। চলক বুলি ক'লে আকৌ আমি অকল xy নহয়, a, b, c, d, p, q, আমি যি মন যায় তাকে ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি নলওঁ অ'টো, কাৰণ অ'টো লিখিলে কি হয়, আমি শূন্য লিখিছোঁ নে অ' লিখিছোঁ আমি গম নাপাওঁ। সেইবাবে আমি অ'ৰ বাহিৰে বাকী সকলোখিনি x, y, z লৈকে আমি ল'ব পাৰোঁ। আৰু মানৰ পৰিৱৰ্তন নোহোৱা পদবোৰক ধ্ৰুৱক পদ বোলে। এতিয়া ইয়াত যে আমি আছে দুইটো, এই দুইটোৱে কেতিয়াও নিজৰ মান পৰিৱৰ্তন নকৰে। তেনেদৰে 5টো বা ইয়াত থকা 5টো, এইবোৰে কেতিয়াও নিজৰ মান সলনি নকৰে, আৰু সেইবোৰকে কয় ধ্ৰুৱক পদ। এতিয়া আমি আহোঁ যে বীজগণিতীয় ৰাশিবোৰৰ ভাগ কি কি। বা ভাগলৈ যোৱাৰ আগতে আমি আৰু এটা কথা শিকি যাওঁ। এই যে ইয়াত থাকে এইটোক আমি কওঁ পাৱাৰ, বা অসমীয়াত কওঁ সূচক বা ঘাত। এতিয়া আমি আহোঁ সূচক বা ঘাত কি। সূচক বা ঘাত হৈছে, এই উদাহৰণকেইটাত যদি আমি চাওঁ, এই ওপৰত যিটো আছে সেইটোক আমি কওঁ সূচক বা ঘাত। ইয়াতো স্কুৱেৰ আছে, ইয়াতো স্কুৱেৰ আছে। 2 থাকিলে আমি কওঁ স্কুৱেৰ, আৰু 3 থাকিলে কওঁ কিউব। ইয়াতো আছে 2, মানে স্কুৱেৰ আছে। চলকৰ ওপৰত থকা সংখ্যাটোকে সূচক বা ঘাত বোলে। এতিয়া উদাহৰণ আৰু দুটামান আমি চাওঁ, যেনে আমি যেনিবা লিখিলোঁ x² + 5 বা z⁻⁶
-2 বা y to the power 4 plus a to the power 3 a to the power 3 থাকিলে আমি তাক কওঁ কিউব প্লাস 2 ইত্যাদি এটা কি হ'ব এই x টো চলক হৈ আছে তাৰ ওপৰতে যেটো সংখ্যা আছে এটো হ'ব সূচক তাৰ মানে x স্কয়াৰ সূচক হ'ব 2 ইয়াত z হৈছে চলক তাৰ ওপৰত আছে 6 এটোকে আমি কওঁ চলক চলক ন সূচক তাৰ মানে z চলক z ৰ সূচক হৈছে বা ঘাত হৈছে 6 আমি পঢ়ো কেনেকে 2 থাকিলে পঢ়ো স্কয়াৰ আৰু 4 5 6 থাকিলে পঢ়ো আমি z টু দি পাৱাৰ 6 এটো আছে y টু দি পাৱাৰ 4 এই y এটা চলক হৈ আছে আৰু 4 টো হৈ আছে সূচক বা ঘাত প্লাস a কিউব 3 থাকিলে আমি কওঁ কিউব এটো ৰাশিটো হৈ আছে y to the power 4 plus a cube plus 2 ইয়াত কি হৈছে 4 টো আৰু 3 টো হৈ আছে সূচক বা ঘাত এতিয়া লগতে আৰু এটা কথা থাকে ইয়াত আমি উদাহৰণত তেতিয়ালৈকে লোৱা নাই বাৰু এটা উদাহৰণ ওপৰত লৈছিলো এতিয়া মই ভাঙি পেলাই আকৌ এবাৰ দেখুৱাম যে সহগ এতিয়া চলক যেনেকৈ থাকে ওপৰত তেনেকৈ কেতিয়াবা আমি পাম কিছুমান ৰাশিত কিছুমান সংখ্যা এই চলকবোৰ আগত থাকে মানে পূৰণ হৈ থাকে আৰু তাকে আমি কওঁ চলক চলকৰ লগত পূৰণ হৈ থকা সংখ্যাবোৰক চলকৰ সহগ বুলি কোৱা হয় এতিয়া আমি উদাহৰণ এটা চাওঁচোন যেনে আমি উদাহৰণটা যদি চাওঁ বোলে 2x + 3 ইয়াত কি হৈছে এইটো চলক তাৰ আগত 2 এটা আছে আগত থাকিলে কি বুজায় দুইটা পূৰণ হৈ আছে তাৰ মানে 2 পূৰণ x হৈ আছে এই যেটো সংখ্যা পূৰণ হৈ আছে চলকৰ লগত ইয়াকে কোৱা হয় সহগ বা যদি আমি লওঁ 5y³ প্লাস 6y ইয়াত কি হৈ আছে 5 টো আৰু y³ টো দুটা পূৰণ হৈ আছে আৰু ইয়াত y³ ৰ এই যে পাৱাৰটো আছে মানে সূচকটো আছে হেতু হতে আমি ক'ব লাগিব যে y³ ৰ সহগ কি হৈ আছে 5 হৈ আছে আৰু y ৰ সহগ কি হৈ আছে 6 হৈ আছে তেনেকৈ কেতিয়াবা আমি ঋণাত্মক সংখ্যা পাব পাৰোঁ যে -3 p to the power 5 plus p³ minus p to the power 4 এটো আমি পাব পাৰোঁ ইয়াত কি হ'ব এই p to the power 5 ৰ লগত -3 টো পূৰণ হৈ আছে হেতু কাৰণে p to the power 5 ৰ সহগ হ'ব -3 ইয়াত p³ আছে কিন্তু তাৰ লগত একো নাই যেতিয়া লগত একো নাথাকে তেতিয়া গম পাবা যে 1 এটা থাকে 1 এটা পূৰণ হৈ থাকে কাৰণ 1 ক আমি যাৰ লগতে পূৰণ কৰোঁ আমি সেই সংখ্যাটোৱে পাওঁ হেতু কাৰণে ইয়াত যদি আমাক সোধে যে p³ ৰ সহগ কি তেতিয়া আমি ক'ব লাগিব 1 তেনেদৰে যদি p to the power 4 সহগ সোধে ইয়াৰ আগতটো একো নাই মানে 1 টা আছে কিন্তু ইয়াত আমি সহগটো 1 বুলি ক'লে নহ'ব এই যে মাইনাসটো আছে মাইনাসটো লগতে আমি ক'ব লাগিব -1 ইয়াত কি হৈছে এই ৰাশিটোত এই বহুপদ বীজগণিতীয় ৰাশিটোত p to the power 5 ৰ সহগ হৈছে -3 p³ ৰ সহগ হৈছে 1 আৰু p to the power 4 ৰ সহগ হৈছে -1 মনত ৰাখিব লাগিব মাইনাসটো থাকিলে আমি লগতে ৰাখিব লাগিব আমি যিমান কেইটা উদাহৰণ চালো তাত আমি দেখিলো কিছুমানত দুটা পদ আছে কিছুমানত তিনটা পদ আছে বা তাতকৈ বেছিও থাকিব পাৰে বা এটা পদও থাকিব পাৰে ষষ্ঠ সপ্তম অষ্টম শ্ৰেণীত পদৰ বিষয়ে ভালদৰে পঢ়ি অহা হৈছে সেইবাবে মই ইয়াত পদৰ বিষয়ে আলোচনা কৰা নাই পদ মানে হৈছে এটো এটা পদ আৰু এটো এটা পদ যোগ আৰু বিয়োগ চিনেৰে ভাগ কৰি ৰখা প্ৰতিটোকে আমি কওঁ এটা এটা পদ ইয়াতো দুটা পদ আছে ইয়াত দুটা পদ আছে ইয়াত তিনটা পদ আছে এনেকৈ পদৰ ওপৰত ভিত্তি কৰি আমি বহুপদবোৰৰ কিছুমান নাম দিওঁ প্ৰথমতে আহে এক পদ এটা পদযুক্ত ৰাশিক এক পদ বোলে নামটোতে এক পদ আছে তাৰ মানে এটাই পদ থাকিব তাত যদি আমি উদাহৰণ চাবলৈ যাওঁ যেনে x বা 5x² বা অনলি আমি অকল নাম্বাৰ এটা ল'ব পাৰোঁ সংখ্যা এটা
বা বি স্কোয়ার যিকোনো ল'ব পাৰোঁ বা -3p এইবোৰ কয় এক পদ তাৰমানে ইয়াত এটাই পদ আছে দ্বিপদ দুটা পদযুক্ত ৰাশিক দ্বিপদ বোলে ডি মানে হৈছে 2 তাৰমানে দুটা পদ থকা ৰাশিবোৰকে আমি কওঁ দ্বিপদ যেনে যদি আমি চাবলৈ যাওঁ আগতে আমি দেখিছোঁ যে x² - 2 যদি লওঁ এইটো হৈ গ'ল এটা দ্বিপদ দুটা পদ আছে p⁵ - 3p যদি লৈ লওঁ এইটো হ'ব এটা দ্বিপদ তাৰপাছত যদি লওঁ আমি y অকল y ল'লোঁ +5 এইটো হৈ যাব এটা দ্বিপদ কাৰণ চবতে দুটা দুটা পদ আছে এতিয়া আহি গ'ল ত্ৰিপদ ত্ৰি মানে হৈছে তিনিটা পদযুক্ত ৰাশিক ত্ৰিপদ বোলে যিবোৰ বীজগণিতীয় ৰাশিত তিনিটা পদ থাকে সেইবোৰকে আমি কওঁ ত্ৰিপদ যেনে আগতে উদাহৰণ আমি দেখিছোঁ যে x² + 2x + 1 তিনিটা পদ লৈ ল'লোঁ এইটো হৈ গ'ল ত্ৰিপদ বা y⁵ - 5y² + 5 এইবোৰো হৈছে ত্ৰিপদ কাৰণ ইয়াত তিনিটা পদ আছে এতিয়া আহিব বহুপদ এটাতকৈ অধিক পদ থকা ৰাশিবোৰক বহুপদ বোলে যিবোৰ বীজগণিতীয় ৰাশিত আমি এটাতকৈ বেছি পদ পাম সেইবোৰকে আমি বহুপদ বুলি ক'ম তাৰমানে দ্বিপদ ত্ৰিপদ এই সকলোবোৰ হৈছে বহুপদ এতিয়া ত্ৰিপদলৈকে আমি নাম দিওঁ তাৰ পাছত আমি বহুপদ বুলিয়ে কওঁ 4টা পদ হ'লেও বহুপদ 5টা হ'লেও বহুপদ 6টা 7টা 10টা 100টা 200টা যিমান হাজাৰ পদ থাকিলেও আমি তাক ক'ম বহুপদ আৰু লগতে মনত ৰাখিব লাগিব দ্বিপদ আৰু ত্ৰিপদ সকলোবোৰ ৰাশিক বহুপদৰ ভিতৰতে পৰে আমি তাহাঁতকো বহুপদ বুলি ক'ব পাৰোঁ এতিয়া উদাহৰণ যদি আমি চাওঁ যেনে আমি লৈ লো x + 2 দুটা পদ আছে দ্বিপদ এইটো হৈ গ'ল বহুপদ বা y² - 5y + 1 তিনিটা পদ আছে ত্ৰিপদ এইটো হ'ব বহুপদ বা 5x + 6x² + x³ - 9 এইটো 4টা পদ আছে এইটো হ'ব বহুপদ বা a² + 2a + 5a³ - a⁵ + 2 ইয়াত 5টা পদ আছে 1 2 3 4 5 এইবোৰ হৈছে বহুপদ এইবোৰ বহুপদৰ উদাহৰণ এতিয়া আহিব বহুপদৰ মাত্ৰা ইয়াত যে আমি দেখিছোঁ x ওপৰত একো নাই y ওপৰত 2 আছে এইবোৰ আমি কি বুলি কওঁ সূচক বুলি কওঁ বা ঘাত বুলি কওঁ এইবোৰ আমি কিছুমান নাম আছে আৰু হেতুকে কওঁ বহুপদৰ মাত্ৰা এতিয়া বহুপদবোৰত কি দেখিছোঁ ইয়াত অকল x এটা আছে ইয়াৰ ওপৰত একো নাই সূচক একো নাথাকিলে 1 এটা থাকে ইয়াত দুটা আছে চলক একেটাই চলক যদিও দুটা জেগাত আছে আৰু ইয়াৰ ওপৰত 2 আছে তাৰমানে ইয়াৰ সূচক 2 আছে ইয়াৰ ওপৰত একো নাই তাৰমানে 1 হৈ আছে তেনেকৈ ইয়াত x আছে 3টা কিন্তু চবৰে সূচকবোৰ বেলেগ বেলেগ হৈ আছে ইয়াতো a আছে 4টা কিন্তু চবৰে সূচকবোৰ বেলেগ বেলেগ হৈ আছে এতিয়া বেলেগ বেলেগ সূচক থাকিলে তাৰ বহুপদৰ কিছুমান নাম আমি দিওঁ এতিয়া বহুপদৰ মাত্ৰা কি হৈ যায় এই সূচকবোৰ যে থাকে বা ঘাতবোৰ থাকে এইবোৰৰ পৰা আমি মাত্ৰাটো নিৰ্ণয় কৰিব পাৰোঁ বহুপদৰ মাত্ৰা এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বোলে ইয়াত কি হৈছে x ওপৰত একো নাই তাৰমানে 1 আছে আৰু বেলেগ x নাই তাৰমানে সৰ্বোচ্চ ঘাত চলকৰ 1 হৈ আছে ইয়াৰ মাত্ৰা হ'ব 1 ইয়াত দুটা জেগাত y আছে এটাৰ ওপৰত 1 আছে এটা 2 আছে সৰ্বোচ্চ কোনটো হৈ আছে 2টো হৈ আছে সেইটো কাৰণে এইটো ৰাশিৰ মাত্ৰা হ'ব 2 তেনেকৈ ইয়াত যদি চাওঁ x 3টা জেগাত আছে ইয়াৰ ওপৰত একো নাই তাৰমানে 1 আছে ইয়াৰ ওপৰত 2 আছে আৰু ইয়াৰ ওপৰত 3 আছে এইবোৰ হৈছে সূচক আৰু এই সৰ্বোচ্চ কি হৈ আছে চবতকৈ ডাঙৰ 3 হৈ আছে ইয়াৰ মাত্ৰা হ'ব
3 তেনেদৰে এই ইয়াত 4টা জেগাত আছে আৰু সূচকবোৰ চালে আমি 5টো ডাঙৰ দেখোঁ হেবকে কয় এই 5টোৱে হৈছে এই বহুপদটোৰ মাত্ৰা এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বোলে যেনে আমি চাওঁচোন এতিয়া যদি চাওঁ ইয়াত x⁵ প্লাছ 4x মাইনাছ 9 ইয়াত বহুপদটোৰ মাত্ৰা কি হ'ব সৰ্বোচ্চ ঘাত কি আছে চলকৰ 5 আছে ইয়াত মাত্ৰা হ'ব 5 বা যদি লওঁ y² প্লাছ y এইটোৱে ল'লোঁ দুটা পদ আছে আৰু দুটা চলকৰ সৰ্বোচ্চ ঘাত হৈছে 2 তাৰমানে মাত্ৰা আমি পাই যাম 2 এনেদৰে আমি উলিয়াব লাগিব আৰু অনুশীলনটো কৰোঁতে আমি ভালদৰে কৰিবলৈ পামেই তাৰ পাছত আহিলে ৰৈখিক বহুপদ এতিয়া যে মাত্ৰাটো আমি উলিয়ালোঁ এই মাত্ৰাটোৰ ওপৰতে নিৰ্ভৰ কৰি বহুপদবোৰৰ নাম কিছুমান দিয়া হয় এতিয়া আমি উদাহৰণ লওঁতে ইয়াত চাইছিলোঁ কি এই পদটোত মানে ৰাশিটোত ইয়াৰ ওপৰত একো নাছিলে তাৰমানে 1 আছিলে যদি মাত্ৰা 1 হয় তেতিয়া আমি তাক ৰৈখিক বুলি কওঁ ৰৈখিক মানে 1 ৰৈখিক বহুপদ এক মাত্ৰাযুক্ত বহুপদক ৰৈখিক বহুপদ বোলে যেনে যদি আমি চাওঁ যে x - 2 ইয়াৰ ওপৰত মাত্ৰা একো নাই তাৰমানে 1 আছে মাত্ৰা নহয় সূচক একো নাই মানে 1 আছে আৰু এটোৰ মাত্ৰা হৈছে 1 এটো কাৰণে ইয়াক আমি কম ৰৈখিক বহুপদ বা টুৱাইছ y প্লাছ 5 ইয়াত কি হৈছে ওপৰত সৰ্বোচ্চ ঘাত বুলিবলে ইয়াত অকল এটাই y আছে আৰু ঘাত একো নাই তাৰমানে 1 আছে আৰু হেতুৱে ইয়াৰ সবতকৈ ডাঙৰ ঘাত হৈ আছে এটো কাৰণে ই হ'ব ৰৈখিক বহুপদ এনেদৰে আমি ৰৈখিক বহুপদবোৰ পাওঁ আৰু মন কৰিবলগীয়া কথা ৰৈখিক বহুপদত সদায় দুটা পদেই থাকে সৰ্বোচ্চ দুটা থাকিব পাৰে বা আমি অকল এটা লৈও লিখিব পাৰোঁ যে -z বুলি যদি লিখি দিওঁ এটো এটা ৰৈখিক বহুপদ হ'ব ইয়াত এটা পদ আছে কিন্তু সৰ্বোচ্চ পদ আমি দুটাই পাব পাৰোঁ দ্বিঘাত বহুপদ দুই মাত্ৰাযুক্ত বহুপদক দ্বিঘাত বহুপদ বোলে যিবোৰ বহুপদৰ মাত্ৰাটো 2 থাকে সৰ্বোচ্চ ঘাত 2 থাকে সেইবোৰকে কওঁ আমি দ্বিঘাত বহুপদ যেনে x² প্লাছ 2x প্লাছ 1 ইয়াত কি হ'ব x দুটা জেগাত আছে কিন্তু সৰ্বোচ্চ ঘাত 2 আছে এটো হৈ যাব দ্বিঘাত বহুপদ বা যদি আমি লওঁ p² - p প্লাছ 6 এটো হ'ব দ্বিঘাত বহুপদ কাৰণ দুটা জেগাত p আছে আৰু সৰ্বোচ্চ ঘাত 2 আছে তাৰমানে মাত্ৰা 2 হৈ আছে এনেদৰে পাব পাৰোঁ তাৰ পাছত আহিব ত্ৰিঘাত বহুপদ ত্ৰি মানে 3 মাত্ৰাযুক্ত বহুপদক ত্ৰিঘাত বহুপদ বোলে মানে মাত্ৰা 3 হ'লে আমি তাক কম ত্ৰিপদ ত্ৰিঘাত বহুপদ এতিয়া যেনে উদাহৰণ যদি আমি চাওঁ আৰু এটা কথা মন কৰিব লাগিব যে দ্বিঘাত বহুপদবোৰত সৰ্বোচ্চ 3টাই থাকিব পাৰে পদ তাতকৈ বেছি থাকিব নোৱাৰে হয়তো এটা বা দুটাও থাকিব পাৰে কিন্তু 3টাতকৈ বেছি থাকিব নোৱাৰে সেইটো আমি মনত ৰাখিব লাগিব ত্ৰিঘাত বহুপদত মাত্ৰা থাকে 3 যদি আমি লওঁ y³ - 5y² প্লাছ y -5 এইটো কি হৈ গ'ল y ওপৰত আমি সৰ্বোচ্চ ঘাত কি পাইছোঁ 3 পাইছোঁ তাৰমানে মাত্ৰা 3 হৈ আছে এইটো হৈ গ'ল ত্ৰিঘাত বহুপদ আৰু ইয়াত আমি 4টা পদ পাম সৰ্বোচ্চ যিমানটো ঘাত হয় মাত্ৰা হয় তাতকৈ সদায় এটা বেছি পদ পাব পাৰোঁ তাতকৈ বেছি আমি কেতিয়াও নাপাওঁ আকৌ যদি লওঁ যে p² প্লাছ 3p - 5 প্লাছ p³ উল্লাপোল্লাকৈ দিয়া থাকিব পাৰে কোনো কথা নাই ইয়াত আমি কি দেখিছোঁ p সৰ্বোচ্চ ঘাত 3 আছে তাৰমানে মাত্ৰা 3 হৈ আছে 3 হৈ আছে সেইটো কাৰণে আমি তাক কম ত্ৰিঘাত বহুপদ আৰু ইয়াত মন কৰিব লাগিব ত্ৰিঘাত বহুপদত আমি সৰ্বোচ্চ 4টা পদ পাব পাৰোঁ এতিয়া যদি অকল একেটাই চলক নাথাকি বেলেগ বেলেগ চলক যদি আহি যায় একেলগে তেতিয়া তাৰ মাত্ৰা উলিওৱা নিয়মটো বেলেগ সেইটো তোমালোকে দশম শ্ৰেণীত ভালদৰে পঢ়িবলৈ পাবা আৰু ইয়াতো আমি হয়তো পাছত পঢ়িবলৈ পাব পাৰোঁ এতিয়া আমি ইমানখিনিলৈ নাযাওঁ এতিয়া আহা আমি অনুশীলনীটো আৰম্ভ কৰোঁ
ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেদৰে অনলাইন ক্লাছ কৰি কৰোঁতে যদি কিবা অসুবিধা পোৱা বা কিবা ডাউট থাকে ক'ৰবাত কিবা বুজি নোপোৱাকৈ থাকে মই কৰি থকা ক্লাছবোৰত তেতিয়া তোমালোকৰ কিবা অসুবিধা থাকিলে মোক ইউটিউবতো সুধিব নোৱাৰা সেইবাবে তোমালোকে কিবা ডাউট থাকিলে মোক সুধিব পাৰিবা ফেচবুকৰ পেজটো গণিত কেন্দ্ৰ বুলি আছে আৰু তোমালোকে সেই পেজটো লাইক কৰি পেলাই তাত তোমালোকে মোক মেছেজ কৰিব পাৰিবা যদি কিবা দিগদাৰ থাকে যি কথাই সুধিবলগীয়া থাকে গণিতৰ বিষয়ে তোমালোকে তাত মেছেজ কৰিব পাৰিবা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম পেজটো তোমালোকে লাইক কৰি ল'বা আৰু লগতে কিবা জানিবলগীয়া থাকিলে তোমালোকে মোলৈ মেছেজ কৰিব পাৰিবা এতিয়া আমি চাওঁ অনুশীলনী 2.1 প্ৰথম প্ৰশ্নটো কি কৈছে প্ৰশ্ন নং 1 আমাক কৈছে তলৰ কোনকেইটা ৰাশি এক চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া 5টা বহুপদ এনেকুৱা ৰাশি দিয়া আছে কোনকেইটা এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় আমি বিচাৰিব লাগে আৰু আমাৰ উত্তৰৰ যুক্তি দিব লাগিব 1 নম্বৰে আমি চাওঁ কি দিছে 4x² - 3x + x এতিয়া চোৱা ইয়াত চলক অকল x আছে দু জেগাত আছে কিন্তু অকল x আছে ই কি হ'ব এক চলকযুক্ত বহুপদ যিহেতু ইয়াত চলক কেৱল x এতেকে ই এক চলকযুক্ত বহুপদ 2 নম্বৰত কি দিয়া আছে আমি চাওঁ y² + √2 এইটো বৰ্গমূলৰ ভিতৰত আছে 2টো ধ্ৰুৱক পদটো থাকিব পাৰে যেনেকৈ থাকক আমাৰ কোনো দৰকাৰ নাই কিন্তু আমি চাব লাগিব ইয়াত চলক কেইটা আছে অকল এটা আছে y যিহেতু ইয়াত চলক কেৱল y এতেকে ই এক চলকযুক্ত বহুপদ ইয়াত আছে নাম্বাৰ 3 3√t + t√2 এতিয়া সদায় এটা কথা মন কৰিবা যদি এই বৰ্গমূল ঘনমূলৰ ভিতৰত যদি চলক থাকে তেতিয়া সি বহুপদ নহয় এইটো বহুপদেই নহয় এইটো এক চলকযুক্ত বা দুই চলকযুক্ত আমি ক'বলৈ দৰকাৰ নাই যিহেতু t বৰ্গমূলৰ চিহ্নৰ ভিতৰত আছে এতেকে ই বহুপদ নহয় এই বিষয়ে তোমালোকক সপ্তম আৰু অষ্টম শ্ৰেণীত কৈ আহিছে 4 নম্বৰতে দিলে y + 2/y বা y + y/2 আৰু এটা কথা মন কৰিব লাগিব যদিহে কিবা চলক এনেকুৱা পদত থাকে যি ভগ্নাংশ হৈ আছে আৰু হৰ ৰূপে আছে তেতিয়া সি বহুপদ হৈ নাথাকে লবত থাকিব পাৰিব তাৰমানে ওপৰত থাকিব পাৰিব কিন্তু তলত থাকিব নোৱাৰে যেহেতু ইয়াত y টো হৰ হৈ আছে সেইবাবে ই বহুপদ নহ'ব যিহেতু y হৰ ৰূপত আছে এতেকে ই বহুপদ নহয় এতিয়া 5 নম্বৰ দিলে নাম্বাৰ 5ত x⁻10 + y³ + z⁻50 ইয়াত কি হৈছে x y z তিনিটা চলক আছে তিনিটা চলক থাকিলে সি তিনি চলকযুক্ত বহুপদ হ'ব ই এক চলকযুক্ত বহুপদ নহয়
যিহেতু ইয়াত x y z তিনিটা চলক আছে এতেকে ই এক চলকযুক্ত বহুপদ নহয় এটো হৈ গ'ল আমাৰ প্ৰশ্ন নং 1 এতিয়া প্ৰশ্ন নং 2 কি দিছে আমি চাওঁচোন তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা আমাক পাঁচটা ৰাখি দিয়া আছে আৰু x স্কয়াৰৰ সহগ লিখিবলৈ কৈছে সহগ মানে কি আছিল যে চলকৰ লগত পূৰণ হৈ থকা সংখ্যাটোকে আমি কওঁ সহগ এতিয়া ইয়াত আমাক পাঁচটা ৰাখি দিয়া আছে আৰু প্ৰতিটোৰে x স্কয়াৰ সহগ লাগে এতিয়া প্ৰথমটো আমি চাওঁচোন 2 + x স্কয়াৰ + x ইয়াত কি হৈ আছে x স্কয়াৰ আগত একো নাই তাৰ মানে তাৰ চলকটো সহগটো 1 হৈ আছে একো নাথাকিলে কি হৈ থাকে 1 হৈ থাকে x স্কয়াৰৰ সহগ ইয়াত আমি পাম 1 একো নাথাকিলে সদায় 1 থাকে 2 নম্বৰ দিলে 2 - x স্কয়াৰ + x কিউব আমাক লাগে x স্কয়াৰ সহগ ইয়াৰ আগতো একো নাই তাৰ মানে 1 টা আছে কিন্তু মাইনাস থাকিলে আমি মাইনাসটো লৈ ল'ব লাগিব আৰু ইয়াৰ সহগটো হৈ যাব -1 x স্কয়াৰৰ সহগ ইকুৱেল টু -1 3 নম্বৰ আহি গ'ল π/2 x স্কয়াৰ + x এইটো x স্কয়াৰ আৰু তাৰ লগত পূৰণ হৈ আছে π/2 এইটো হৈ যাব তাৰ সহগ x স্কয়াৰৰ সহগ সমান আমি পাম π/2 তাৰ পাছত আহি গ'ল 4 নম্বৰত √2x - 1 এটা x স্কয়াৰ সহগ লাগে কিন্তু ইয়াতটো x স্কয়াৰ নাই x স্কয়াৰ নাথাকিলে কি হয় বা যেটো আমাক পদ উলিয়াবলৈ দিয়ে যদি হেতু নাথাকে তাৰ সহগটো সদায় 0 হৈ থাকে শূন্য হৈ থাকে তাৰ মানে শূন্য এটাৰ লগত পূৰণ হৈ হি শূন্য হৈ গুচি যায় নাথাকিলে মনত ৰাখিব লাগিব শূন্য হৈ থাকে তাৰ মানে পদটো নাথাকিলে x স্কয়াৰৰ সহগ সমান 0 এটা 5 নম্বৰ আমাক দিলে 2x - 3 পূৰণ x স্কয়াৰ - 3x + 1 এটা ইয়াৰ x স্কয়াৰ আছে কিন্তু ইয়াত ললে নহব আমি এই গোটেইবোৰ পূৰণ কৰিব লাগিব দুইটা ৰাখি পূৰণ কৰি পেলাই কি পাওঁ চাব লাগিব পূৰণ কেনেকৈ কৰোঁ আমি বিতৰণ বিধি ব্যৱহাৰ কৰিম এটোৱে এই গোটেইটো পূৰণ কৰিম আৰু -3 গোটেইটো পূৰণ কৰিম তাৰমানে আমি কেনেকৈ লিখিম 2x পূৰণ x স্কয়াৰ - 3x + 1 -3 পূৰণ x স্কয়াৰ - 3x + 1 এটো পূৰণ কৰিলে আমি কি পাম 2 আছে ইয়াৰ একো নাই তাৰমানে 2 আহিব x আৰু x স্কয়াৰ এটা x আৰু দুটা x পূৰণ হলে হৈ যাব x কিউব মাইনাস এটো মাইনাস এটো কোনা মাইনাস আহি গৈছে ইয়াৰ একো নাই 2 আৰু 3 পূৰণ কৰিলে আমি 2 3 গুণ 6 x আৰু x পূৰণ কৰিলে পাম x স্কয়াৰ আৰু প্লাস আছে ইয়াত প্লাসে বহিব 2 গুণ 2 আৰু x এটো ইয়াত মাইনাস আছে ইয়াত প্লাস এটো কোনা হ'ব -3 আৰু x স্কয়াৰ -3x স্কয়াৰ এই মাইনাসে পূৰণ হলে হ'ব প্লাস 3 3 গুণ 9 আৰু আহিব x প্লাসে মাইনাসে পূৰণ কৰিলে আহিব -3 গুণ 3 এতিয়া আমি যোগ বিয়োগ কৰি ল'ব লাগিব একে একে ৰাখিব কিউব থকাৰ ক'বাত আছে নেকি নাই এটো এনেকৈ থাকিব এতিয়া স্কয়াৰ থকা দুটা ৰাখি আছে -6x স্কয়াৰ -3x স্কয়াৰ এই দুটা আমি যোগ কৰিব পাৰিম মাইনাসে প্লাস চিনটো আহে মাইনাস তাৰমানে 6 3 9 9x স্কয়াৰ ইয়াতো x আছে ইয়াতো x আছে +2x + 9x প্লাসে প্লাসে প্লাস 2 + 9 9 2 11 11x - 3 ধ্ৰুবক পদ অকল এটাই আছে এতিয়া আমি চাওঁ ইয়াৰ x স্কয়াৰ ক'ত আছে ইয়াত আছে এইটো x স্কয়াৰ আৰু তাৰ লগত সহগ আছে 9 আৰু তাৰ লগত আছে
মাইনাছ তাৰমানে হৈ যাব -9 x² সহগ সমান -9 একেবাৰে সহজ নহয়নে বাৰু কৰিবলৈ এতিয়া 3 নম্বৰত কি দিলে আমি চাওঁচোন 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকো উদাহৰণ দিয়া 35 মাত্ৰাযুক্ত দ্বিপদটা লাগে দ্বিপদ মানে দুটা পদ থাকিব লাগিব 35 মাত্ৰাযুক্ত দ্বিপদ আমি যদি লিখোঁ যে x⁵35 + 2 এইটো মাত্ৰা হৈ গ'ল কি 35 আৰু দুটা পদ হৈ গ'ল দ্বিপদ হৈ গ'ল তাৰ পাছত লাগে আমাক 100 মাত্ৰাযুক্ত এক পদ অকল এটাই পদ থাকিব লাগিব আৰু মাত্ৰা থাকিব লাগিব 100 x⁵100 y⁵100 a⁵100 আমাৰ যি মন যায় তাকে লিখিব পাৰোঁ এতিয়া আহোঁ আমি প্ৰশ্ন নং 4 লে 4টোত কি কৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা বহুপদ কিছুমান দিয়া আছে তাৰ মাত্ৰা লিখিব লাগে আমি প্ৰথমটো চাওঁচোন 5x³ + 4x² + 7x মাত্ৰা মানে কি আছিলে সৰ্বোচ্চ ঘাত চলকৰ সৰ্বোচ্চ ঘাত ইয়াত চলক আছে x ইয়াত একো নাই 1 ইয়াত 2 ইয়াত 3 সৰ্বোচ্চ কি হৈছে 3 হৈ আছে তাৰমানে মাত্ৰা হৈ যাব 3 মাত্ৰা সমান 3 2 নম্বৰতে দিয়া আছে 4 - y² দুটা পদে আছে চলক এটাই আছে আৰু ইয়াৰ ওপৰত 2 আছে সৰ্বোচ্চ ঘাত সি অকলেই আছে এইটো কাৰণে 2 হ'ব মাত্ৰা 2 হ'ব মাত্ৰা সমান 2 3 নম্বৰতে দিলে 5t - 7 √7 5t - √7 ইয়াত t এটাই আছে আৰু t ওপৰত একো ঘাত নাই তাৰমানে ঘাতটো কি আছে 1 হৈ আছে আৰু সৰ্বোচ্চ হেতু হৈ আছে ইয়াত হৈ যাব মাত্ৰা 1 আৰু লাষ্টত দিলে আমাক 3 এতিয়া আমি কি দেখিছোঁ এই 4টোত অকল এটা পদ আছে আৰু সি 3 আছে ইয়াত কোনো চলকে নাই অকলে আছে সি ধ্ৰুৱ পদ হৈ আছে যেতিয়া চলক নাথাকে তেতিয়া মাত্ৰাটো তাৰ 0 হৈ থাকে ইয়াত হ'ব মাত্ৰা সমান 0 এইটো হৈ গ'ল আমাৰ প্ৰশ্ন নং 4 এতিয়া আমি প্ৰশ্ন নং 5টো চাওঁচোন কি কৈছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা কিছুমান বহুপদ দিয়া আছে কোনটো ৰৈখিক কোনটো দ্বিঘাত আৰু কোনটো ত্ৰিঘাত বহুপদ সেইটো আমি লিখিব লাগে ইয়াৰ আগতে আমি পঢ়ি আহিলোঁ যদি মাত্ৰা 1 হয় আমি ৰৈখিক বহুপদ কওঁ যদি মাত্ৰা 2 হয় দ্বিঘাত বহুপদ কওঁ আৰু যদি মাত্ৰা 3 হয় তেতিয়া ত্ৰিঘাত বহুপদ বুলি কওঁ এতিয়া 1 নম্বৰত কি দিছে আমি চাওঁ 1 নম্বৰ দিছে x² + x ইয়াত দুটা আছে x কিন্তু মাত্ৰা কি হ'ব 2 হ'ব আৰু 2 থাকিলে মাত্ৰা আমি কওঁ দ্বিঘাত বহুপদ এইটো হ'ব দ্বিঘাত বহুপদ 2 নম্বৰ দিলে x - x³ দুটা x আছে ইয়াৰ ওপৰত 1 আছে একো নাথাকিলে 1 থাকে আৰু ইয়াৰ ওপৰত 3 আছে তাৰমানে সৰ্বোচ্চ ঘাত হৈছে 3 তাৰমানে হ'ব মাত্ৰা 3 আৰু এইটো হ'ব ত্ৰিঘাত বহুপদ তিন নম্বৰতে দিলে y + y² + 4 দুটা y আছে সৰ্বোচ্চ ঘাত কি হৈছে ইয়াত 1 ইয়াত 2 সৰ্বোচ্চ ঘাত 2 হৈ আছে তাৰমানে মাত্ৰা 2 তাৰমানে হ'ব দ্বিঘাত বহুপদ 4 নম্বৰতে দিলে 1 + x দুটা পদ আছে x এটাই আছে x ৰ ওপৰত একো নাই তাৰমানে 1 এটা আছে মাত্ৰা 1 হৈ আছে তাৰমানে ৰৈখিক বহুপদ পাঁচ নম্বৰ দিলে 3t এটাই পদ আছে আৰু t টো চলক আছে তাৰ ওপৰত একো নাই একো নাথাকিলে 1 থাকে আৰু 1 থাকিলে হৈ যায় ৰৈখিক বহুপদ এইটো মই কমাই দি দিছোঁ ৰৈখিক বহুপদ
তাৰ পাছত দিলে r স্কয়াৰ এটাই পদ আছে আৰু চলক আছে r তাৰ ওপৰত আছে 2 তাৰমানে সৰ্বোচ্চ ঘাতটো 2 হৈ আছে মাত্ৰ 2 হৈ আছে 2 হলে আমি কওঁ দ্বিঘাত বহুপদ 7 নম্বৰ আৰু শেষৰটো দিয়া আছে 7x কিউব ইয়াত এটাই পদ আছে আৰু চলক এটাই আছে x আৰু তাৰ ওপৰত আছে 3 তাৰ ওপৰত আছে 3 আৰু হেতু কাৰণে আমি তাক কম ত্ৰিঘাত বহুপদ (2.1) অনুশীলনটো ইয়াতে শেষ হৈছে একেবাৰে সহজ নহয়নে বাৰু কৰিবলৈ